তো ফাইনালি আজি ADRE Grade 4 এডমিট কাৰ্ডৰ ডাউনলোডেড আহি পালে তো আজি হৈছে 15 অক্টোবৰ আৰু আজিৰে 11:30 বজাৰ পিছৰ পৰা আপোনালোকে নিজৰ এডমিট কাৰ্ডখন ডাউনলোড কৰি ল'ব পাৰিব তো আপোনালোকে নিজৰ এডমিট কাৰ্ডখন ডাউনলোড কৰি ল'বৰ বাবে নিজৰ ক্ৰম ব্ৰাউজাৰটো ওপেন কৰি ল'ব আৰু ওপেন কৰাৰ পাছত সাৰ্চ বাৰত SLRC Grade 4 বুলি টাইপ কৰি ল'ব টাইপ কৰাৰ পাছত যোনটো প্ৰথম লিংক আহিব যোনটো SLRC সেৱা তাতে ক্লিক কৰি ল'ব ক্লিক কৰাৰ পাছত আপোনাৰ এনেদৰে দেখি পাব লিংক 1 লিংক 2 আৰু লিংক 3 আপোনালোকে যিকোনো এটা লিংকত ক্লিক কৰিব লিংক 1ত ক্লিক কৰিছো মই তো ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াতে এনেদৰে দেখা পাব এপ্লিকেশন নম্বৰ আৰু পাসওয়াৰ্ড যোনটো আপোনাৰ এপ্লিকেশন নম্বৰ আছে এটো ইয়াতে টাইপ কৰি ল'ব টাইপ কৰাৰ পাছত নেক্সট আপোনালোকে পাসওয়াৰ্ডটো টাইপ কৰি ল'ব টাইপ কৰাৰ পাছত লগইন বুলি ক্লিক কৰি ল'ব আৰু যাৰ নিজৰ এপ্লিকেশন নম্বৰ আৰু পাসওয়াৰ্ডটো মনত নাই তেওঁলোকে ফৰগেট পাসওয়াৰ্ডত ক্লিক কৰি দিব তাৰ পাছত নিজৰ যোনটো মোবাইল নম্বৰ আৰু ডেট অফ বাৰ্থ আছে ক্লিক কৰি ল'ব ক্লিক কৰাৰ পাছত অটোমেটিকলি আপোনাৰ মেছেজত আহি যাব আপোনাৰ এপ্লিকেশন নম্বৰ আৰু পাসওয়াৰ্ড দুটা আহি যাব তো যেহেতু মোৰ মনত আছে তো মই এটা টাইপ কৰি লম আৰু তাৰ পাছত আপোনাক দেখাই আছো আৰু এপ্লিকেশন নম্বৰ আৰু পাসওয়াৰ্ড টাইপ কৰাৰ পাছত আপোনালোকে লগইন বুলি ক্লিক কৰি দিব লগইন ক্লিক কৰাৰ পাছত আপোনালোকৰ এডমিট কাৰ্ড ইয়াতে শো কৰিব শো কৰি আপোনালোকে ইয়াতে নিজৰ এক্সাম চেণ্টাৰটো চাই ল'ব পাৰিব যেনেকৈ ইয়াৰটো পৰিছে THB কলেজ জামুগুৰি হাট পৰিছে বহুত দূৰতে পৰিছে আৰু আপোনালোকৰ চেণ্টাৰ এড্ৰেছ ইয়াতে শো কৰিব আৰু আমাৰ যোনটো গ্ৰেড 4 ৰ ফাৰ্স্ট পেপাৰ আৰু সেকেন্ড পেপাৰ এক্সাম আছে দুটাৰো একেদিনতে পৰিছে কিন্তু টাইম টেবলটো অলপ বেলেগ পৰিছে ফাৰ্স্ট পেপাৰটো হৈছে আপোনাৰ 9টাৰ পৰা 11:30 লৈকে আৰু সেকেন্ড পেপাৰটো হৈছে 1:30টাৰ পৰা 4টা লৈকে আৰু নেক্সট আপোনালোকে নিজৰ যোনখন এডমিট কাৰ্ড সেইখন আপোনালোকে নিজৰ মোবাইলত সেভ কৰি ল'ব আৰু আপোনালোকে নিজৰ এডমিট কাৰ্ডখন পৰাপক্ষত আগতে জেৰক্স কৰি ৰাখিব পাৰিলে দুটাকৈ প্ৰিন্ট কৰি ৰাখিব কাৰণ কেতিয়া এখন হেৰাই যায় কোনো গ্যাৰান্টি নাথাকে আৰু আপোনালোকে যদি এক্সাম চেণ্টাৰত গৈ জেৰক্স কৰিম বুলি ভাবিছে তেন্তে এটো আপোনালোকৰ ভুল হ'ব কাৰণ কি জায়গাৰ ওচৰত বা জেৰক্স দোকান থাকে বা নাথাকে আৰু কাৰেণ্টৰ কোনো গ্যাৰান্টি নাই কিয় এতিয়া কাৰেণ্ট থাকে নাথাকে আৰু আপুনি তাত গৈ পেলাই দৌৰা-দৌৰি কৰিব লাগিব সেই কাৰণে আপোনালোকে পৰাপক্ষত ঘৰতে সোনকালে পাৰে যদি জেৰক্স কৰি ৰাখিব পাৰিলে দুখন কৰি ৰাখিব আৰু আপোনালোকে যোনটো এক্সাম চেণ্টাৰ হয়তো বহুত দূৰত পৰিছে তো পৰাপক্ষত আগদিনাখনে যাবলৈ ট্ৰাই কৰিব আৰু পাৰিলে একদিন আগত গৈ জায়গাটো চাই ল'ব ট্ৰাই কৰিব কাৰণ নেটটো কাটি দিয়া হয় সেই কাৰণে জায়গা দুখৰ আপোনালোকে আগতে চাই ৰাখিব আৰু আপোনালোকৰ কাৰ কোন জায়গাত পৰিছে কোন চেণ্টাৰত পৰিছে কমেন্ট বক্সত এবাৰ জনাই দিব আৰু যদি ভিডিওটো ভাল লাগিছে তেনে এটা লাইক কৰি শেয়াৰ কৰি দিব আৰু যদি আমাৰ চেনেলটো প্ৰথমবাৰৰ বাবে আহিছে তেনে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব